So hello guys, welcome to NK Technology. আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো। আজি আপোনালোকক মই দেখাম কেনেকৈ আপোনাৰ ইউটিউবত সাবস্ক্ৰাইবাৰ চাব পাৰে, ঠিক আছে? মানে সাবস্ক্ৰাইবাৰ আপোনাৰ নামখিনি কোনে কোনে আপোনাক সাবস্ক্ৰাইব কৰিছে, কোনে আপোনাৰ সাবস্ক্ৰাইব মানে নাই কৰা সেইখিনি মানে কোনোবাই কৈ দিও আপোনাক সাবস্ক্ৰাইব কৰিছো বাট সাবস্ক্ৰাইব কৰা নাই, তাত নাম গোটেইখিনি ওলাই থাকিব। তো আমি সব ইয়াত আমি ইউটিউবৰ মেইন পেজত আহিলো, হোমত আহি পিনি আপুনি চব ইয়াত NK টেকনলজি আপোনাৰ লোগোটো ওলাব, ঠিক আছে? লোগোটোত গৈ পিনি আপুনি ইয়াত চাব আপোনাৰ নিজৰ কিমানটা আছে সাবস্ক্ৰাইব চাই ল'ব, ঠিক আছে? আপোনাৰ মোৰ ভাগৰ বেছি নাই, এতিয়া বৰ্তমান মই এইটো NK টেকনলজি আপোনাৰ ষ্টাৰ্ট কৰিছো। আপোনাৰ এইটো 13 সাবস্ক্ৰাইবাৰ আছে, ঠিক আছে? ইয়াত মই আপোনাৰ আকৌ এগেইন লগোটোলৈ যাম, আমাৰ ইয়াত যাম। ইয়াত গৈ পিনি আপুনি চব ইউটিউব ষ্টুডিঅ' বুলি আছে, ঠিক আছে? ইউটিউব ষ্টুডিঅ'ত গৈ পিনি আপোনাৰ ক্লিক কৰি দিব। ক্লিক কৰি পিনি আপুনি ইয়াত যাব, ঠিক আছে? ডেশবৰ্ড, ঠিক আছে? ডেশবৰ্ডত থাকিব লাগিব, ডেশবৰ্ডত নাথাকিলে আপুনি চাই নাপায়। ধৰক আপোনাৰ ডেশবৰ্ডৰ পৰা আপুনি চব চেনেল এনালিচিছ ইয়াত ওলাই আছে, ইয়াত গোটেইখিনি ওলাই আছে। 13+ আপুনি কি কি দি আছে চব ওলাই আছে, আপুনি ডেশবৰ্ডত চব চাব পাৰে। আপোনাৰ ৰিচেণ্ট সাবস্ক্ৰাইবাৰ, ঠিক আছে? ইয়াত চব ৰিচেণ্ট সাবস্ক্ৰাইবাৰ ওলাই আছে, লাষ্ট 90 ডেজ কোনে কোনে কৰিছে, ইয়াত চব নামখিনি ওলাই আছে, ঠিক আছে? সঞ্জয় স্মিথ, দ্য ভিটো ব্ৰাদাৰ্ছ, এনেকৈ গোটেইখিনি ওলাই থাকিব আপোনাৰ, তন্ময়, এইবিলাক চব ওলাই থাকিব। চ' যদি আপোনালোকে ভিডিঅ' চাই আপুনি ভাল পালে দেন মোৰ ভিডিঅ' লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, আৰু লগতে কিনাৰত থকা ঘণ্টিটো বজাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকক কেনেকুৱা আৰু ভিডিঅ' লাগে মোক কমেণ্ট কৰক। আৰু আপোনালোকক ইনফৰমেশ্যন টেকনলজিৰ ওপৰত যদি কিবা ভিডিঅ' লাগে, HTML, এক্সেল, আপোনাৰ পাৱাৰ পইণ্টৰ ওপৰত যদি কিবা ভিডিঅ' লাগে আপুনি মোক কমেণ্ট কৰক, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।